সুপ্ৰভাত বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ প্ৰেক্টিছলৈ, ছাৰৰ ঘৰলৈ। কাইলৈ আমাৰ চিকেবি কলেজত প্ৰগ্ৰেম আছে আৰু আজি আমাৰ লাষ্ট প্ৰেক্টিছ আৰু আপোনালোকক বহুত ভাল খবৰ এটা দিবলৈ আছে। মই এতিয়া আহি ছাৰৰ ঘৰ পালোহি আৰু আমাৰ ইয়াত হৈ আছে প্ৰেক্টিছ। বাকী ভাল খবৰটো মই আপোনালোকক লাহে লাহে জনাই আছোঁ। মই যে আপোনালোকক কৈছিলোঁ ভাল খবৰ এটা আছে বুলি। ভাল খবৰটো হ'ল আমাৰ যোৰহাট সমন্বয় ক্ষেত্ৰ টীমটো চৰকাৰী প্ৰতিষ্ঠান হিচাপে পঞ্জীয়ন কৰা হৈছে আৰু আমাৰ যোৰহাট সমন্বয় ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা 13 বছৰমানেই হ'ল আৰু 10 বছৰৰ পৰা আমাৰ বিশ্ব ছাৰহঁতে চেষ্টা কৰি আছিল যে চৰকাৰী ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ, আৰু আজি সেই ভাল দিনটো আহিলে। এগছি চাকি আৰু প্ৰসাদেৰে আজি আমাৰ ভাল দিনটো আমি সকলোৱে একেলগে উদযাপন কৰিছোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু কাইলৈৰ বাবে কাপোৰ হাতত লৈ গৈ আছোঁ। বস্তু কেইটামান কিনিবলৈ আছিলে বাবে দোকান এখনতে সোমালোঁ আৰু চাৰিওফালে বিহুৰ ভিৰ হৈছে পূৰা। আমাৰহে আৰু কাপোৰ কিনা হোৱা নাই।